এইবাৰ আগৰ বছৰৰ তুলনাত যথেষ্ট টুৰিষ্ট কাজিৰঙা দৰ্শন কৰিবলৈ আহিছে। চ' ইতিমধ্যে আমাৰ প্ৰায় 2,20,000 টুৰিষ্ট কাজিৰঙা ভিজিট কৰিছে আৰু সংখ্যা হিচাপে এইটোৱে আজি পৰৱৰ্তী বৰ্ষতকৈ এইটো আটাইতকৈ উচ্চ হাৰত আমাৰ টুৰিষ্ট পৰ্যটক ইয়ালৈ আহিছে আৰু সেইমতে আমাৰ ৰেভিনিউ এতিয়ালৈকে 4.47 crores মানে সংগ্ৰহ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ আৰু অলমষ্ট দুটা মাহ পৰ্যটন মাহ হিচাপে আছে। গতিকে এই বছৰত আমি সৰ্বাধিক টুৰিষ্ট আৰু সৰ্বাধিক ৰেভিনিউ সংগ্ৰহ কৰাৰ আশা কৰা হৈছে। এনে পৰৱৰ্তী বৰ্ষতকৈ এইবাৰে এইটো হাইয়েষ্ট বুলি আমি এতিয়ালৈকে দেখিছোঁ পৰিসংখ্যা মতে। চ' মেবি এইবছৰ মানে ক'ভিডৰ ফলত মানে মানুহ বন্দী হৈ আছিল, সেইকাৰণে এইবছৰ বেছি টুৰিষ্টৰ সমাগম হৈছে। ইন ওৱান ৱে ইট ইজ আশাৰ বতৰা, কিন্তু যিকোনো নেশ্যনেল পাৰ্কত কেৰিং কেপাচিটি বাহিৰত যদি টুৰিষ্ট আহে সেইটো মেনেজমেণ্টৰ কাৰণে অলপ অসুবিধা হয়। পৰ্যটনৰ কাৰণে সুখবৰ হ'লেও ৱাইল্ড লাইফ মেনেজমেণ্টৰ কাৰণে তাত এটা সীমা থকা দৰকাৰ।